আজি মই ভাল পোৱা পিঠা এবিধ বনাবলৈ ওলাইছোঁ। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি কুকিং ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আজি মই পাটিচেপিটা পিঠা বনাব ওলাইছোঁ। তাৰ বাবে মই 1 কাপ চাউলৰ গুড়ি আৰু আধা কাপ ময়দা ল'লোঁ। এতিয়া সেইখিনি গোটেইখিনি মই মিক্স কৰি ল'ম। তাৰ পাছত ইয়াত নিমখ আৰু অকণমান চেনি দি লৈছোঁ। দি পিনে পানীৰে মই এইখিনি মিক্স কৰি ল'ম। আজি পাটিচেপিটা পিঠা বনাব ওলাইছোঁ। বঙালী সম্প্ৰদায়সকলৰ মাজত এই পিঠাবিধ অতি জনপ্ৰিয় আৰু ময়ো খাই বিৰাটেই ভাল পাওঁ। আগতে ভাবিছিলোঁ এই পিঠাবিধ মই কোনোদিনেই বনাব নোৱাৰিম। এতিয়া সকলোবোৰ চাই সকলোবোৰ শিকি ল'লোঁ। তাৰ মোৰ পাটিচেপিটাত দিবলৈ গুড়, নাৰিকলৰ গুড়ি মই পেকেটৰ গুড়া লৈছোঁ। আপোনালোকে নাৰিকল ৰুকিও ল'ব পাৰে আৰু মই কণ্ডেন্স মিল্ক লৈ লৈছোঁ। এইখিনি মই এতিয়া ভাজি ল'ম অকণমানকৈ। আপোনালোকে মিঠা যদি বেছি ভাল নাপায় তেতিয়া কণ্ডেন্স মিল্ক নিদিলেও হ'ব। গুড় আৰু নাৰিকল দিলেই হ'ব আৰু গুড়ৰ ঠাইত আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। বিহু লাগিছেনে আপোনালোকৰ তাত? কুলিৰ মাত সকলো চাৰিওপিনৰ পৰা বহাগৰ আগমনি জনাই দিলে যে বহাগ বিহু আহিবৰ হৈছে। এইখিনি এনেদৰে লৰাই থাকিব, বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হৈ যাব। এতিয়া সেই মিক্সখিনি চাউলৰ গুড়ি আৰু ময়দাৰ গুড়িখিনি আপোনালোকে পেনত দিয়াৰ আগতে অকণমান লৰাই দিব আৰু পেনখন গৰম হোৱাৰ পিছত এটোপালমান ঘি বা ৰিফাইন তেল দি দিব। তাৰপাছত অকণমান মুচি দিব। এনেদৰে মিক্সখিনি দি ল'ব। মিক্সখিনি কাষেৰে অকণমান বগা শুকান হোৱাৰ দৰে হ'লে ভাবি ল'ব এইখিনি হ'বৰ হৈছে। তেতিয়া আপোনালোকে নাৰিকল গুড় আৰু গুড়ৰ মিক্সখিনি আপোনালোকে দি দিব। এনেদৰে লাহে লাহে ওলোটাই দিব আৰু এনেদৰে পাটিচেপিটা পিঠা হৈ গ'ল। খাবলৈ বিৰাট ভাল পাওঁ মই আৰু বনাবলৈ সুবিধা হয়। ভিডিঅ'টি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। এয়া চাওক মোৰ পাটিচেপিটা পিঠা ৰেডি। দেখিছেনে কিমান ধুনীয়া হৈছে? খাবলৈ বিৰাট টেষ্টি হয় গৰম গৰম চাহৰ লগত। এতিয়া বিহুৰ সময়ত এইবিধ পিঠা বনাবলৈ পাৰিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।